যিহেতু মোৰ কেইদিনমান আগতে বিয়া গ'ল আৰু মইনো পাটৰ কাপোৰবিলাক ক'ৰ পৰা লৈছিলোঁ তাকে দেখুৱাওঁ বলক। মই গৈছিলোঁ পাণবজাৰত থকা চিল্ক হাউচলৈ আৰু সোমাই দেখা পালোঁ ইমান বেছি কালেকশ্যন আৰু তেওঁলোকে যিমানখিনি উলিয়াই দিছিলে কাপোৰ মই মানে কনফিউজ হৈ গৈছিলোঁ। তাৰপাছত তেওঁলোকে ক'লে যে এযোৰ এযোৰকৈ ট্ৰাই কৰি চোৱা। তাৰপাছত মই সঁচাকৈ ট্ৰাই কৰি চালোঁ এযোৰ এযোৰকৈ। এয়া হৈছে মেইন ছেট, আপোনালোকেতো গম পাইছে, মানে ধৰিব পাৰিছে বহুত বেছি ধুনীয়া আছিলে। ফুলবিলাক বহুত বেছি হেভি হয় আৰু খুব ভাল লাগিছিলে কাপোৰযোৰ। তাৰপাছতে চালোঁ এইযোৰ য়েল্ল' কালাৰ, লগতে মানে চিলভাৰ আছে আঁচলটোৰ ফালে। মেখেলাখনো মানে চিলভাৰে বেছি আছে আৰু ব্লাউজটো বাৰু ট্ৰাই কৰা নাই, কিয়নো ব্লাউজটো ট্ৰাই কৰিব নোৱাৰিম। চ' কাপোৰযোৰ ট্ৰাই কৰিলোঁ। তাৰপাছত মই চালোঁ এইযোৰ স্কাই ব্লু, মানে কালাৰটো আপোনালোকে ভিডিঅ'ত ইমান এটা ভালদৰে ধৰিব নোৱাৰিব, কিন্তু মানে অৰিজিনেলি কালাৰটো যে বহুত বেছিয়ে ধুনীয়া আছিলে। তাৰপাছত ট্ৰাই কৰিলোঁ এই কালাৰটো। এইটো এটা মানে আনকমন কালাৰ, বহুত বেছিয়ে ভাল লাগিছিলে কাপোৰযোৰ, লগতে মানে বহুত চাইনিং কৰি আছিলে। আৰু এয়া হৈছে এইযোৰ মেইন ছেট আৰু এইযোৰ বহুত বেছি হেভি ফুল, লগতে ৱেটটো বহুত বেছি। আৰু মই তেওঁলোকক কৈছিলোঁ যে মোক মীনা কৰোৱা মেইন ছেট দেখাব। তাৰপাছত চালোঁ মই এইফালে টচ মুগা, আৰু টচৰো বহুত কেইযোৰে দেখুৱাইছিল, তাৰ মাজত মানে এইযোৰ মই ট্ৰাই কৰি চালোঁ কেনেকুৱা লাগে। আৰু তাৰ পাছত ইয়াতে আপোনালোকে অকল কইনাৰ নহয় দৰাৰো মানে বিভিন্ন ধৰণৰ কাপোৰ পাব, কুৰ্তা, ৱাছকোট সকলোখিনি পাব। আৰু কইনাৰ কাপোৰৰ লগত মিলাকে তেওঁলোকে মানে ৱাছকোটো চিলাই দিয়ে খুব ধুনীয়াকৈ। এইটো মানে ভাল লাগিছিল ৱাছকোটটো, চ' আপোনালোকক দেখুৱাই দিলোঁ। তাৰপাছত মই কি কাপোৰ ল'লোঁ তাৰে বিলটো দি আছোঁ, আৰু ইয়াৰে দামটো যে অকণমান বেছি যেনে লাগিল।